এই দোস্ত কেনে আছে? নিশ্চয় ভালে আছে। বলক আজি ভিডিঅ' এটা আৰম্ভ কৰিম। তেতিয়াহ'লে বিকাশ আমিনে সকলোকে ৰোষ্ট কৰে, কিন্তু এবাৰ বেহাবাৰীকো সি ৰোষ্ট কৰিবলৈ এৰা নাই। এইজনলৈ মন কৰক, এইজনে সেইজন মানুহ বিকাশ আমিনে ৰোষ্ট কৰি বৰ ভাল পায়, চবকে ৰোষ্ট কৰে। আৰু চৰিত্ৰটো কি মানে মই বুজি নাপাওঁ। বিকাশ আমিন। আকৌ এজন আছে অসমৰ ডেকা, এইজন চাব অসমৰ ডেকায়ো সকলোকে ৰোষ্ট কৰি কিবা কাম নাই নেকি, কাম ঠাণ্ডা নাই হা তহঁতৰ চালা। মানে কি ক'ম আৰু, উপায় নাই। এওঁ এনেকুৱা চৰিত্ৰ মানে কি ক'ম আৰু। ৰাইজৰ পৰা খালি ছাবস্ক্ৰাইবাৰ লৈ আছে, ৰোষ্ট কৰিছে, ছাবস্ক্ৰাইবাৰ লৈছে। আৰু এই বিকাশ আমিনে এনেকুৱা অসভ্যালি কৰে, মানে লেতেৰা ভাষা পৰ্যন্ত ইউজ কৰে। কম উপায় নাই। মোৰ ক'বলগীয়া কথা ইমানখিনিয়ে আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ নিশ্চয় কৰিব। ধন্যবাদ।